নমস্কাৰ বন্ধুসকল, দ্বিতীয়টো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে গা পা ধুই স্কুললৈ যাওঁ বুলি ৰেডি হৈ ল'লোঁ। আজি বিদ্যালয়ত ল'ৰা ছোৱালীৰ সংখ্যা বহুত কম। এয়া দেখিব পাৰিছে কিমান ধুনীয়াকৈ কণ ল'ৰা ছোৱালীবোৰে খেলি আছে। ব্ৰেক টাইমত ৰঙা চাহ, এতিয়া ৰঙা চাহটো খাই মেলি আমি সকলোৱে আড্ডা মাৰি আছোঁ। বিদ্যালয়ৰ ক্লাছ শেষ কৰি এতিয়া ঘৰলৈ উভতি আহিলোঁ। কাপোৰ কানি সলাই ধুনীয়াকৈ হাত মুখ ধুই মেলি মই ধুনীয়াকৈ খাবলৈ বহিলোঁ আৰু গৈ মেলি দেখিছোঁ মোক ধুনীয়াকৈ ভাতকেইটা বাঢ়ি থোৱা আছে। ভাতকেইটা পটাপট খাই মেলি মই অলপ ৰেষ্ট ল'লোঁ। ভাতকেইটা খাই ৰেষ্ট ল'ম বুলি কৈ অলপ শুবলৈ গৈছিলোঁ। ইহঁতৰ চিঞৰ বাখৰ শুনি আহি দেখিছোঁ ইহঁতে কিতাপ মেলি চিঞৰ বাখৰ কৰি আছে। ইহঁতক এতিয়া মই পটাপট টিউশ্যনকেইটা কৰি লৈছোঁ। টিউশ্যন শেষ কৰি মই বাহিৰলৈ গ'লোঁ। গোটেইখন দেখিলোগে আন্ধাৰ হৈ গ'ল। এতিয়া মই হাত ভৰিকেইটা ধুই মেলি ধুনীয়াকৈ জুইৰ ওচৰত বহিলোঁ। আপোনালোকে কোনে কোনে জুই ফুৱাই ভাল পায় মোক কমেণ্টত জনাব। জুই ফুৱাই চাহ খোৱাৰ আমেজেই বেলেগ। কিন্তু মই জুই ফুৱাই চাহ খাই ভাল নাপাওঁ। মই জুই ফুৱাই মোবাইল টিপিহে খুব ভাল পাওঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।